কৈয়ে দিছো মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হল আৰু বিশেষ কাৰণবশত মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলো যে বাকিখিনি মই নিজেই চলাই লম মোৰ বান্ধৱী গৰাকী আৰু মোক ৰাখ কৰাৰ পিছত ৰাখ কমিটিয়ে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰিসিভ কৰি ৰুমত থলে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাখ কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গল তেওঁলোকে ধুনিয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনিয়াকৈ আমাক দিলে দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গলো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেশ হৈ খাই বৈ শুবলৈ ললো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গটিকে টুপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5টা 10ত মোৰ বান্ধৱী গৰাকী মই দেখিছো মোৰ বান্ধৱী গৰাকী উঠিছে মই তাই খুদিলো যে কি হল তেতিয়া তাই মোক কলে যিসকলে কমেন্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈলোটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই কলো যে কি হল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে সোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যেটো লক থাকে হে লকটো লাহে লাহে মানে ভিতৰ ফালে যেটো লক থাকে হে লকটো লাহে লাহে ঘুৰিছে এবাৰ খুফালে ঘুৰিছে এবাৰ বাওফালে ঘুৰিছে লাহে লাহে ঘুৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেসাৰে মই দৰজাখন হেসি ধৰি আছো আৰু দৰজাখন গাৰ জুৰেৰে ধৰি থাকি যেটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালু তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা লৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা লৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনি দেখা পাইছো যে হি হেতু খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্সোনাল নম্বৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হলে আমাক জনাব তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24 5:25 5:26ত তিনিবাৰ ফোন কৰিলে তেখেতে ফোন ৰিসিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যেটো সময় হে সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান তেখেতে ৰিসিভ কৰা নাই তাৰ পিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলো কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিসিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই কলে মোক একদম ফুসফুসাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ হি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ওয়েপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় হি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক কলে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ কলে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যেটো সিটকানি আৰু তলৰ যেটো সিটকানি হে দুটাৰ ঠাইত লাহে লাহে জুৰ দিছে এনে মোৰ চিন্তাটো হল যে এজন লৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে লৰাজন আতৰি গুচি গল মই কিন্তু আই হোলটোৰ পৰা চকু আতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে লৰা কিন্তু মুখৰ পৰা কাপোৰখন অতৰাই পেলাই হি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ হি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি উলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি উলাও আৰু যদি দুটা লৰা তাৰ লগত আখে-পাখে ৰৈ আছে হেতুটো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গুটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই কলো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুছি যাও আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি টিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক কলে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি
এই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি ক্যামেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদি হে সিসিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত হার নাপালে হেতেন তাই যদি হার নাপালে হেতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিল আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলে হেতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো হিনা মৰি যাবলৈও আছিল হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈও আছিল কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মিলি চালে আমি হার পালো কোনো কাৰণত হেখিনি সময়ত আমি হার পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে হিদিনা মই তেতিয়া তেওঁলোকক তেনেকে কলো মালিকজন আহিলে অলপ দেৰি পিছত সেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো কলো কাহিনীটো কৰাৰ পিছত মই কলো যে আপোনালোকৰ সিসিটিভি ফুটেজ তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰত আছে আমি থকা ফ্লোৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেন্ট পাৰ্কিং লিফট আৰু মানে স্টেয়াৰকেছেদি নামি অহা এৰিয়াটো হেখিনি এৰিয়াত সিসিটিভি আছে মই কলো ঠিক আছে আপোনালোকে তলৰ জায়গাখিনিৰ সিসিটিভি ফুটেজটো উলিয়াই থক হোটেলৰ ঠিক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্স সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিলে কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বুলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে সিসিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু সিসিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব ক্যাজুয়ালি খুব হাঁহি কথাখিনি কৈ আছে এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে সিসিটিভি ফুটেজটো যিখন হেৰিত লাগি যিটো টিভিত লাগি আছে তাৰে মাউসটো বেয়া হ'ল এবাৰ তেওঁ প্যাটাৰ্নটো মানে যিটো লক প্যাটাৰ্ন থাকে তেওঁ প্যাটাৰ্নটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলো হেতেন তথাপিতো তেওঁলোকে ফুটেজটো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিংৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মুখ লাগে লিফটেৰে কোন ওলাইছিলে আৰু মুখ লাগে চিৰিৰে আটাইতকে শেষত কোন নামি আহিছিলে কিন্তু